Namaskar, মই দীপাংকৃত ওয়েলকাম টু মাই ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেল উইথ দীপাংকৃত আজি এটা নতুন ৰেচিপি লৈ আপোনাৰ ওচৰলৈ আহিছোঁ সেইটো হৈছে ডিমৰ দম আৰু সম্পূৰ্ণ এটা ঘৰুৱা ষ্টাইলৰ কেনেকৈনো বনাইছোঁ চাওঁ আহক আৰু লগতে মোৰ চেনেলটো যেন সাবস্ক্ৰাইব কৰি লয় আৰু বেল আইকনটো দবাই লয় আমি ইয়াত কিছুমান সামগ্ৰী লৈছোঁ সেয়া হৈছে পিঁয়াজ স্লাইচকৈ কাটি লোৱা হৈছে তেজপাত আৰু আদা নহৰু অলপ খুন্দি লোৱা হৈছে আমি বইল কৰি দিছোঁ ডিম আৰু আলু একেলগে তাত নিমখ আৰু হালধি দি মিশ্ৰণ কৰি লোৱা হৈছে কেৰাহীখন অকণমান দেৰি আপোনালোকে গৰম হ'বলৈ দিব তাৰপিছত ইয়াত তেল দিব তেলখিনি অকণমান দেৰি গৰম হোৱাৰ পিছত আমি ডিমখিনি ফ্ৰাই কৰি লওঁ এয়া ডিমখিনি আমি দিছোঁ আৰু এনেদৰে ফ্ৰাই কৰি দিওঁ ডিমখিনি ফ্ৰাই কৰোঁতে প্ৰথমে ওপৰটো অকিয়াই ল'ব যাতে ডিমখিনি ভাজোঁতে নুফুটে আৰু তাত অকিয়াই ল'লে ডিমখিনি দেখিবলৈও ভাল হয় আৰু খাবলৈও টেষ্টি হয় এনেদৰে অকণমান দেৰি ভাজি ল'ব এতিয়া আমি ডিমখিনি ভাজি হ'ল আমি এতিয়া কাঢ়ি ল'ম এয়া ডিম ভজা কেৰাহীতে আৰু অকণমান তেল দি লৈছোঁ তেলখিনি গৰম হ'বলৈ দিব আৰু ইয়াত আমি এতিয়া জিৰা দিছোঁ আৰু ইফালে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ একেলগে আৰু যিখিনি আদা নহৰু আছিলে সেই আদা নহৰুখিনি দিয়া হৈছে এনেদৰে লৰাই ল'ব আৰু তেজপাতখিলা দি দিয়া হৈছে পিঁয়াজ আৰু নহৰুখিনি অকণমান দেৰি লৰাই থাকিব যাতে তাৰ যিবিলাক গোন্ধ থাকে স্মেল এটা থাকে সেই স্মেলটো যাতে গুচি যায় পিঁয়াজৰ কালাৰটো অলপ ব্ৰাউন কালাৰ হ'বলৈ দিব তাৰপিছত আমি যিখিনি আলু লৈছিলোঁ সেই আলুখিনি ইয়াত এড কৰিম আলুখিনি এনেকৈ দি অলপ দেৰি ভাজি থাকিম এনেদৰে ভাজি ল'ব অকণমান দেৰি এতিয়া আমি ইয়াত নিমখ দিম আপোনালোকে পৰিমাণ অনুসৰি আপোনালোকৰ জোখৰ মতে নিমখ দিব আৰু অলপমান হালধি পাউডাৰ দিয়া হ'ব এনেদৰে সকলোখিনি মিহলাই ল'ব আৰু আমি এতিয়া ইয়াত দিম অলপমান জালুকৰ গুড়ি দিয়া হৈছে এনেদৰে এতিয়া অলপ দেৰি ভাজি ল'ব এতিয়া আমি ইয়াত পানী দিছোঁ যাতে অলপ গ্ৰেভি টাইপৰ হয় আপোনালোকে ইয়াত দিলেও গৰম পানীহে দিব আমি ইয়াত গৰম পানী দিয়া হৈছে
তাৰপিছত যিখিনি আমি ফ্ৰাই কৰি লৈছিলোঁ ডিম, সেই ডিমখিনি ইয়াত এনেকৈ দি দিয়া হ'ব। অলপ দেৰি উতল অহাৰ পিছত কাঢ়ি ল'ব। এয়া আমাৰ আজি প্ৰেজেণ্টেশ্যন। কেনেকুৱা লাগিছে আপোনালোকে চাই ক'ব, আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব বনাবলৈ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।